ধৰক আপুনি ক'ৰবাত বাছত গৈ আছে আৰু আধা ৰাস্তাত বাছখন বেয়া হৈ গ'ল আৰু ভাল হ'বলৈ এদিন সময় লাগিব। এইটো সময়ত আপুনি কি কৰিব? তাত বহি বাছখন ভাল হোৱালৈ অপেক্ষাটো কেতিয়াও নকৰে। আপুনি বেলেগ এখন বাছ ল'ব আৰু সেইটো সময়ত তাৰ পৰা গুচি যাব। তেনেকুৱা জীৱনত কিমান কষ্ট আহিলেও আপুনি এটা জেগাত ৰখি দুখী হৈ থাকিবতো নোৱাৰে। আপুনি সেই জেগাখন এৰি আগবাঢ়িব লাগিব। এজন ৰিপৰ্টাৰে এক্টৰ পংকজ ত্ৰিপাঠীক সুধিলে যে ছাৰ, মই শুনিছোঁ যে সৰুতে আপোনাৰ সপোন আছিল ট্ৰেক্টৰ কিনা, তেতিয়া আপুনি অভিনেতা কেনেকৈ হ'ল? পংকজ ছাৰে উত্তৰ দিলে যে মই ট্ৰেক্টৰ কিনিব নোৱাৰিলোঁ, সেইকাৰণে মই অভিনেতা হ'লোঁ। যদি মোৰ দেউতাৰ ওচৰত ইমান পইচা থাকিলে হয় আৰু তেওঁ মোক 10 পাছ কৰাৰ পিছতে ট্ৰেক্টৰ কিনি দিলে হয় আৰু আজি মই খেতি কৰি থাকিলোঁ হয়। কিন্তু দুখীয়া হোৱাৰ কাৰণে ট্ৰেক্টৰ নাপালোঁ আৰু আজি মই এইটো ষ্টেজত পাইছোঁ। কেতিয়াবা জীৱনত কিছুমান বস্তু নহ'লে তেতিয়া মনত দুখ হয়, কিন্তু পিছত বুজি পাওঁ যে যি হ'ল ভালৰ কাৰণেই হ'ল। শিক্ষা হ'ল যে যদি আজি আপোনাৰ মনৰ বস্তু নাপায়, মনত উদাস হ'ব নালাগে। ভাগ্যই আপোনাক যিমান আশা কৰে তাতকৈ বেছি দিব, কিন্তু ধৈৰ্য ধৰিব লাগিব।